हेलो फ्रेंड्स, आज मैं ग्रेड 3 और ग्रेड 4 বাবে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল লাগিব আৰু ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক। আজিৰ 1 নম্বৰ প্ৰশ্নটো হ'ল, কোনজন স্বৰ্গদেৱে বৰপাত্ৰ গুহাই পদবী সৃষ্টি কৰিছিল? চুহুংমুহুং। 2 নম্বৰ, হুং ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল? পুষ্যমিত্ৰ। 3 নম্বৰ, চতুৰ্থ বুদ্ধ পৰিষদ কাৰ শাসনকালত হৈছিল? কনিষ্ক। 4 নম্বৰ, আগ্ৰা নগৰ কাৰ দ্বাৰা প্ৰতিষ্ঠা হৈছিল? চিকন্দৰ লোডি। 5 নম্বৰ, লোডি বংশৰ শেষ শাসক কোন আছিল? ইব্ৰাহিম লোডি। 6 নম্বৰ, লোডি বংশৰ প্ৰথম শাসক কোন আছিল? বাহলুল লোডি। 7 নম্বৰ, কোচ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? বিশ্বসিংহই 1515 খ্ৰীষ্টাব্দত। 8 নম্বৰ, বংশ বিভাজন কিমান চনত হৈছিল? 1905 চনত। 9 নম্বৰ, চীনা পৰিব্ৰাজক হিউৱেন চাং কিমান খ্ৰীষ্টাব্দত কামৰূপ ভ্ৰমণ কৰিছিল? 643 খ্ৰীষ্টাব্দত। 10 নম্বৰ, দাস বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? কুতুবুদ্দিন আইবাক। 11 নম্বৰ, মণিপুৰ কিমান চনত পূৰ্ণ ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল? 1972 চনত। 12 নম্বৰ, বৰবৰুৱা পদত প্ৰথমে অধিষ্ঠিত হোৱা ব্যক্তিজন কোন? মোমাই তামুলী। 13 নম্বৰ, মৌৰ্য বংশ কোনে স্থাপন কৰিছিল? চন্দ্ৰগুপ্ত মৌৰ্য। 14 নম্বৰ, কাৰেংঘৰ কোনজন স্বৰ্গদেৱে নিৰ্মাণ কৰাইছিল? ৰাজেশ্বৰ সিংহই। 15 নম্বৰ, লাচিত বৰফুকন মৈদাম অসমৰ কোনখন জিলাত অৱস্থিত? যোৰহাট। 16 নম্বৰ, ভাৰতৰ কোনখন ৰাজ্যত চিপকি লা পাছ অৱস্থিত? হিমাচল প্ৰদেশ। 17 নম্বৰ, দয়াৰাম সাঁকনিৰ লগত কোনজন ব্যক্তিৰ লগত সম্পৰ্ক আছে? জন মাৰ্শ্বালৰ। সো ফ্ৰেণ্ডছ, যদি আপোনালোকৰ মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু ইয়াৰ মাজতে মই এটা গুৰুত্বপূৰ্ণ কথা ক'ব বিচাৰোঁ, আৰু এইটো হ'ল যে যিসকলে বাল বিকাশ সমিতিৰ সম্পৰ্কে এটা শিক্ষানুষ্ঠান আছে, যিসকলে তেনেকুৱা কিবা এপ্লাই কৰিছে, তেওঁলোকৰ এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰ আহি থাকে।